নমস্কাৰ বন্ধু-বান্ধৱীসকল, কিকি STFM পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, আজি আমি কথা পাতিম জীৱন প্ৰক্ৰিয়াৰ ওপৰত, মানে যাক ইংৰাজীত লাইফ প্ৰচেছ বুলি কোৱা হয়। এইখিনিতে এটা কথা কৈ থওঁ, লাইফ চাৰ্কুল আৰু লাইফ প্ৰচেছ দুটা একেই বস্তু নহয়। লাইফ চাৰ্কুল মানে হৈছে জীৱন চক্ৰ আৰু লাইফ প্ৰচেছ মানে হৈছে জীৱন প্ৰক্ৰিয়া। লাইফ চাৰ্কুলত অধ্যয়ন কৰা হয় কোনোবা এটা জীৱ কেনেকৈ জন্ম হৈ বিকাশ হ'ল, ডাঙৰ দীঘল হ'ল, কেনেকৈ ডাঙৰ হৈ আকৌ পুনৰ কেনেকৈ তাৰ পৰা নতুন এটা জীৱ সৃষ্টি হ'ল আৰু সৃষ্টি হৈ তেনেকৈ যিটো প্ৰক্ৰিয়া চলি আছে সেইটো লাইফ চাৰ্কুলত অধ্যয়ন কৰা হয়। আজি আমি আলোচনা কৰিম লাইফ প্ৰচেছৰ ওপৰত, মানে জীৱন প্ৰক্ৰিয়াৰ ওপৰত। তো ভিডিঅ'টো আৰম্ভ কৰিছোঁ, লাষ্টলৈকে চাই থাকিব। জীৱন প্ৰক্ৰিয়াটো জনাৰ আগতে আমি জানিব লাগিব জীৱ আৰু জড়ৰ দুটা বস্তুৰ বিষয়ে। জীৱ আৰু জড়ৰ কি হয়? জীৱ মানে আমি কি সকলোৱে গম পাওঁ জীৱ কি হয় আৰু জড়ও কি হয় গম পাওঁ, হ'লেও মই আপোনালোকক কৈ দিছোঁ, আমি আমাৰ পৰিৱেশত যিবোৰ বস্তু দেখি থাকোঁ আমি, আৰু যিবোৰ বস্তুৱে লৰচৰ কৰিব পাৰে আৰু কিছুমানে নোৱাৰে, আৰু যাৰ মেইনকৈ ডাইৰেক্ট যদি কৈ যাব পাৰোঁ যাৰ বৃদ্ধি বিকাশ সকলো হয়, সেই বস্তুটোৱে হৈছে জীৱ। আৰু জড় বস্তু কোনবোৰ হয়? যি লৰচৰো কৰিব নোৱাৰে, বিকাশো নহয়, উশাহ নিশাহো ল'ব নোৱাৰে, সেই বস্তুটোৱে জড়। যেনে উদাহৰণ যদি দিব বিচাৰোঁ, শিলগুটি যদি জীৱৰ ক্ষেত্ৰত আপোনালোকে দেখিছে বৃদ্ধি বিকাশ হয়, গছ গছনি লৰচৰ কৰিব নোৱাৰিলে কিবা বৃদ্ধি বিকাশ হয়, উশাহ নিশাহ ল'ব পাৰে। আৰু জীৱ জন্তুবোৰ দেখিছে আপোনালোকে, গৰু ম'হ এইবোৰ হৈছে জীৱ। এতিয়া কথা পাতিব লৈছোঁ জীৱন প্ৰক্ৰিয়াৰ ওপৰত। জীৱন প্ৰক্ৰিয়ানো কি হয়? জীৱন প্ৰক্ৰিয়াটো হৈছে এনেকুৱা এটা প্ৰচেছ হয়, মানে এটা প্ৰক্ৰিয়া হয় আমাৰ শৰীৰত চলি থকা। সেই প্ৰক্ৰিয়াটো নহ'লে আমি জীয়াই নাথাকিম, বুজিছে? মানে মই যদি চিম্পুল লেংগুৱেজত যদি কওঁ, যদি মই আপোনালোকক একদম সহজভাৱে যদি বুজাওঁ, যেতিয়া আমি ভাত খাওঁ সেই ভাতবোৰ এঠাইৰ পৰা আন ঠাইলৈ যায়, আৰু খোৱাৰ পিছততো আমি হজম কৰোঁ, হজমৰ পিছততো আমি উলিয়াব লাগিব ন। এই প্ৰচেছটো যে চলি থাকে আৰু উশাহ নিশাহ লওঁ, এই প্ৰচেছটো যিটো চলি থাকে, এই প্ৰচেছটো হৈছে জীৱন প্ৰক্ৰিয়া। যদি মই 1 নাম্বাৰৰ কাৰণে এইটো যদি মই লিখিব বিচাৰোঁ বা যদি ক'ব বিচাৰোঁ, তেতিয়াহ'লে লিখিব পাৰা বা ক'ব পাৰোঁ, জীৱৰ দেহত জীৱ জীয়াই থাকিবৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰক্ৰিয়া অনবৰতে চলি থাকে। সেই প্ৰক্ৰিয়াবোৰকেই জীৱন প্ৰক্ৰিয়া বুলি কোৱা হয়। ইয়াত আমাৰ চলি থকা প্ৰক্ৰিয়াবোৰ হৈছে পৰিপুষ্টি, শ্বসন, পৰিবহণ, আৰু আমাৰ যিটো কাম চাম যে কৰোঁ আমি কাৰ্যত, শীত তাপ নিয়ন্ত্ৰণ আৰু প্ৰজনন, এইবোৰ সকলোবোৰ মানে আমাৰ জীৱন প্ৰক্ৰিয়াৰ ভিতৰতে পৰে। যদি মই এইবোৰ অকণমান বহলাই যদি আলোচনা কৰিব বিচাৰোঁ, তেতিয়াহ'লে পৰিপুষ্টিনো কি হয়, যদি মই ইয়াৰ পিছত ভৱিষ্যতে মই কেতিয়াবা যদি ভিডিঅ' বনাওঁ, তেতিয়াহ'লে এই টপিককেইটাৰ ওপৰত বনাই দিব পাৰোঁ। আৰু চমুকৈ মই আজি কৈ দিম আপোনালোকক সেই পৰিপুষ্টি কি হয় আৰু জীৱন প্ৰক্ৰিয়াত ই কেনেকৈ জড়িত হয়। পৰিপুষ্টিটো এনেকুৱা এটা কাৰ্য হয়, পৰিপুষ্টি বস্তুৰ কাৰ্য আপুনি যি ধৰিব পাৰে। যেনেকৈ গাড়ী এখন চলিবৰ কাৰণে তেল লাগে, ঠিক তেনেদৰে আমি জীয়াই থাকিবৰ কাৰণে খাব লাগে, মানে আমি খাদ্য খাওঁ। সেই খাদ্য যে খাওঁ, সেই খাদ্যখিনি আমাৰ পেটত যোৱাৰ পাছত আমাৰ যিটো আমি পুষ্টি লাভ কৰোঁ, সেই প্ৰক্ৰিয়াটো হৈছে পৰিপুষ্টি। যদি সংজ্ঞা হিচাপত যদি লিখিব বিচাৰোঁ, যি প্ৰক্ৰিয়াৰ দ্বাৰা আহাৰ গ্ৰহণ, পাচন, শোষণৰ দ্বাৰা আমি পুষ্টি লাভ কৰোঁ, সেই প্ৰক্ৰিয়াটোক আমি পৰিপুষ্টি বুলি ক'ব পাৰোঁ। ঠিক আছে। যদি শ্বসনৰ বিষয়ে যদি চাওঁ, শ্বসন কি? যে আমি যে খালোঁ যে সেই খাদ্যবিধ যে আমি যে আহাৰ যিটো গ্ৰহণ কৰিলোঁ, সেই তাত থকা খাদ্যবোৰত যিবোৰ শক্তি থাকে, সেই শক্তিবোৰক পৃথক কৰিবৰ কাৰণে যিটো পৃথক কৰে, যিটো প্ৰচেছ হয়, সেই প্ৰক্ৰিয়াটোক শ্বসন বুলি কোৱা হয়। এতিয়া আহিলে পৰিবহণ কি? আমি যে খাদ্যখিনি খালোঁ, মানে ইয়াত খালোঁ, খোৱাৰ পিছত পেটত গ'ল, ইফালে যদি গৈ আছে, গৈ থাকোঁতে ইয়াৰ পৰা তালৈ যিবোৰ নিব লাগিব ন হজম কৰিবৰ কাৰণেতো, সেই নিয়া প্ৰক্ৰিয়াটো যেতিয়া, সেই প্ৰক্ৰিয়াটোৱে হৈছে পৰিবহণ, মানে কঢ়িয়াই নিয়াটোৱে হৈছে পৰিবহণ। এতিয়া আহিলে ৰেচম কি? আমিতো খালেতো নহ'ব, গোটেইখিনিতো আমি ভৰাই থ'ব নোৱাৰোঁ, ইমানখিনিতো হ'লেতো আমি শকত হৈ যাম যদি ইমানকৈ খাই থাকোঁ, আৰু যদি আমি ওলাই নাযায় যদি আমাৰ, তেতিয়াহ'লেতো সকলো এনেকৈ মানুহ ফাটি যাব ন। তো আমাৰ ওলাই যাব লাগিব এটা, যিখিনি নলগা বস্তু, মানে আমাৰ কিছুমান অলাগতিয়াল বস্তু থাকে, সেই অলাগতিয়াল বস্তুবোৰ আমি উলিয়াই দিয়া প্ৰক্ৰিয়াটোকে আমি ৰেচম বুলি কওঁ। ৰেচম বিভিন্ন ধৰণৰ হ'ব পাৰে,
সেইবোৰ মই পাছত যদি কেতিয়াবা ভিডিঅ' বনাওঁ ইয়াৰ ওপৰত, তেতিয়া মই সেইবোৰক বুজাই দিম ৰেচম কেনেকৈ ধৰণৰ কি ধৰণৰ হয়। আৰু কেইটামান পইণ্ট আছে, বৃদ্ধি, আমাৰ জীৱন প্ৰক্ৰিয়াটোৰ বৃদ্ধি কেনেকৈ বৃদ্ধি হয়, আমি কেনেকৈ ডাঙৰ হওঁ, আৰু প্ৰজননো আছে, মানে এটা জীৱৰ পৰা আন এটা জীৱ কেনেকৈ সৃষ্টি হয়, আৰু চলন আমি কেনেকুৱা ধৰণে চলাচল কৰোঁ, এইবোৰ মানে জীৱন প্ৰক্ৰিয়াটোত অধ্যয়ন কৰা হয়। এই আটাইবোৰক যিবোৰ চলি থাকে আমাৰ জীৱনত, এই আটাইবোৰ হৈছে জীৱন প্ৰক্ৰিয়াৰ ভিতৰত পৰে। তো ভিডিঅ'টো এইটোৱে আছিল। ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি কিবা টপিক যদি কয় বনাবলৈ, মই তেতিয়াহ'লে বনাই দিম। তো ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ।